নমস্কাৰ, মই প্ৰদীপ দাস ঠাকুৰ। আজি দশমী। ইতিমধ্যে আমি প্ৰতিমা বিসৰ্জন দি আহিলোঁ। তাৰপিছত ভাবিলোঁ শাৰদীয় বতৰ, শাৰদীয় শুভেচ্ছা অসমবাসীলৈ থাকিলে। তাৰোপৰি শাৰদীয় বতৰত বিভিন্ন ধৰণৰ আলোচনীত বিভিন্ন ধৰণৰ শাৰদীয় লেখা মেলা বা শাৰদীয় বিশেষ সংখ্যা হিচাপে প্ৰকাশ হয়। এইটো আমাৰ বাবে পাঠক পাঠিকাৰ বাবে এটা ভাল খবৰ যে অন্য সংখ্যাতকৈ শাৰদীয় সংখ্যাৰ মেগাজিনবোৰ বা আলোচনীবোৰত ভাল ভাল লিখা আমি পঢ়িবলৈ পাওঁ। তো তাৰে মাজৰে অন্যতম হৈছে বাৰ্তা পখিলী, যিখন মেগাজিন ইতিমধ্যে 30 বছৰ ভৰি দিছে। আৰু 30 বছৰ প্ৰথম সংখ্যা হিচাপে অক্টোবৰ যে সংখ্যা পূজা শাৰদীয় সংখ্যাটো প্ৰকাশ পাইছে। তো শাৰদীয় বাৰ্তা পখিলী যে সংখ্যা, এই সংখ্যাত কোন কোন কবিৰ কবিতা প্ৰকাশ হৈছে ইতিমধ্যে সকলোৱে গম পাইছে। তথাপি মই অসমবাসীৰ জ্ঞাতাৰ্থে বা পাঠক পাঠিকাৰ জ্ঞাতাৰ্থে বা কোনোবাই যদি এই আলোচনীখন এতিয়ালৈকে পোৱা নাই, তেওঁলোকৰ উদ্দেশ্যে কোনে কোনে কবিতা লিখিছে তাৰ বিষয়ে অকণমান আলোচনা কৰিম বুলি ভিডিঅ'টো বনোৱা হ'ল। তো শাৰদীয় বাৰ্তা পখিলী যে আলোচনীখন, এইখন প্ৰায়ভাগ লেখক লেখিকা বা পাঠক পাঠিকাই ইতিমধ্যে হয়তো কিনিছে। তাৰপিছত মই দেখুৱাইছোঁ এইখন বাৰ্তা পখিলী শাৰদীয় সংখ্যা। এইটো বেক চাইড। চাৰিশ 64 পেজৰ এখন ডাঙৰ কলেবৰে এখন কিতাপ আলোচনী। ইয়াত বিভিন্ন ধৰণৰ লেখা সমৃদ্ধ হৈ আছে। তাৰে ভিতৰত বিশেষকৈ মই কবিতাৰ বিষয়ে বা কবি বা কবিতাৰ বিষয়ে মই ইয়াতে ক'ম বুলি আহিলোঁ। আৰু এই সংখ্যাটো বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ কবি, ৰামধেনু যুগৰ কবি ৰবীন্দ্ৰ বৰা ছাৰ যে ইতিমধ্যে মৃত্যু হৈছে, তেওঁৰ কায়িক দেহৰ মৃত্যু হৈছে, তাৰ শ্ৰদ্ধাৰ্ঘ্য হিচাপে 3টা কবিতা দিছে ইয়াতে ৰবীন্দ্ৰ বৰা ছাৰৰ। বাকী যে কবিতাবোৰ আছে, প্ৰথম কবিতাটো ইয়াত সন্নিৱিষ্ট হৈছে জ্ঞান পূজাৰী ছাৰৰ, দ্বিতীয় কবিতাটো গংগামোহন মিলি ছাৰ, লোকেশ্বৰ শৰ্মা ছাৰ, ডক্টৰ পাৰ্থসাৰথী মহন্ত ছাৰ, নীলকান্ত শইকীয়া, বিতুপন গগৈ, ৰাজীৱ ফুকন, ৰুদ্ৰসিংহ মটক, এম কামলুদ্দিন আহমেদ, জ্যোতিৰ্ময় চক্ৰৱৰ্তী, বিচিত্ৰ কুমাৰ দাস, বিজয় বেজবৰুৱা, হিমাজ্যোতি তালুকদাৰ, ভূপেন পাটৰি, গাৰ্গী ভূঞা, মৃদুলা বৰুৱা, কল্পনা বৰা, কমল বৈশ্য, ডাক্তৰ জিতেন ভূঞা, ৰাজু মণি গগৈ, জনাৰ্দন তালুকদাৰ, জয়ন্ত দাস, তীৰ্থনাথ বৰুৱা, ব্ৰজেন মেধি, ডাক্তৰ মৰহেদুজ জামান, অৰুণ গগৈ, বিপুল শৰ্মা, যশৱন্ত নিপুণ, পূৰবী তালুকদাৰ, বাহাৰুল ইছলাম, ডক্টৰ আদিল আলী, মন্টু সাগৰ দাস, ৰেণু ভূঞা, বিউটি হাজৰিকা, মনালিছা শইকীয়া, পিকু শইকীয়া, হেৰাম্ব নাথ, ঐজ্যোতি চুতীয়া, অনিৰ্বাণ কলিতা,
ভূমিকা দাস, জ্যোতিষ্মান আকাশ কাশ্যপ, গীতাঞ্জলি নাথ, অনুৰাধা বৰুৱা, সুমন বিশ্বাস, আৰমান কাশ্যপ, পূবালী বৰুৱা শৰ্মা, লক্ষীপ্ৰসাদ ৰেগন, A.R. ৰহমান, ৱাহিদ আহমেদ, ঋতুমণি বৰুৱা, ডক্টৰ ইকবাল হুছেইন খান, মনিকা গগৈ, মেঘালী বৰুৱা শইকীয়া, শ্বৰিফুল ইছলাম, শৈলেন কুমাৰ, ৰঞ্জিত চুতীয়া, নিপু কুমাৰ দাস, পবিত্ৰ ভৰালী, দীপিকা দেৱী কলিতা, দীপ্তিমণি গোস্বামী, জুৰি বৰা, নিৰু গগৈ, N.A. ৰুবুল মিৰ্জা, ৰঞ্জী শইকীয়া ডেকা, কল্পনা বৰুৱা, মনোৰমা শইকীয়া, প্ৰশান্ত কুমাৰ নাথ, ফণীন্দ্ৰ চেতিয়া। ইয়ালৈকে বহুকেইজন কবিৰ নাম আমি ইতিমধ্যে আপোনালোকৰ আগত জনালোঁ। একেৰাহে কবিবিলাকৰ নাম কৈ আছোঁ। তো তাৰ মাজতে ইয়াৰ পিছত আৰু মই বাকী কবিবোৰৰ নাম ল'ম। মাজতে একঘেয়ামী হৈ যোৱাৰ বাবে মই কবিতা এটা পাঠ কৰি দিব বিচাৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ ৰবীন্দ্ৰ বৰা ছাৰৰ কবিতা এটি। ৰাতিবোৰ ৰাতি হৈ নাথাকে, বন্দুকধাৰী চিপাহী চন্তৰীবোৰ উৰণীয়া সেতুখন সন্তৰ্পে পাৰ হৈ যায়। শ্মশানখনৰ কাষত স্মৃতিস্তত্বৰ তলত এন্ধাৰ উদ্যানখনত ভয় এজাক কুচিমুচি হৈ ছটফটাই থাকে। কাণ উনালেই জিকাৰ খাই উঠে, টপ টপকৈ নিগৰি পৰে। চোতাল মজিয়াত কৰশাল খাই পৰে। ৰাতিটোৰ সৰ্বাংগত তেজে তুমুৰালি মুহূৰ্ত। আজিকালি ৰাতিবোৰ ৰাতি হৈ নাথাকে, আজিকালি ৰাতিবোৰ ৰাতি হৈ নাথাকে। আচুৱা বতাহ এজাক বকচাত গুমগুমাই থাকে। আচুৱা বতাহ এজাক বকচাত গুমগুমাই থাকে। নমস্কাৰ। তো এইটো ৰবীন্দ্ৰ বৰা ছাৰৰ কবিতা আছিলে। আমি যিখিনি কবিৰ নাম ইতিমধ্যে লৈছোঁ, তাৰ পিছৰ পৰা মই বাকী কবিৰ নাম জনাম আপোনালোকৰ সন্মুখত। ডাক্তৰ ৰঘুনাথ কাইগুং, ওম প্ৰকাশ দাস, চৈয়দ আব্দুল মতিন জৰহতীয়া, ক্ষীৰা শইকীয়া, ৰিংকু বৰুৱা, ৰমেন কুমাৰ গগৈ, পংকজ সভাপণ্ডিত, নয়নমণি সোণোৱাল, দেৱাংগ বিকাশ গগৈ, গীতাঞ্জলি ভূঞা, লোকেশ্বৰী সন্দিকৈ, চাও চন্দন বৰুৱা, পবিত্ৰ গগৈ, অপৰাজিতা বৰা, ৰণু দেৱী বৰুৱা, লক্ষী বৰা, প্ৰদীপ দাস ঠাকুৰ, পংকজ দাস, চন্দ্ৰ লুইটেল, ডাক্তৰ সৌৰভ কুমাৰ বৰুৱা, নাজলিনা আলম, সূৰ্য ৰাজখোৱা, ডাক্তৰ মুনীন্দ্ৰ নাৰায়ণ বৰদলৈ, লীনা বৰা শইকীয়া, অনিত শইকীয়া, জৱাহৰলাল মিলি, জগবন্ধু কলিতা, হিল্লোল কাশ্যপ, হিল্লোল ভৰদাস, সৈয়দ আফতাব হুছেইন, ৰুমি কলিতা দত্ত, ভৱেনজ্যোতি বৰা, আকাশ দাস, সুশান্ত বৰুৱা, ৰিজুমণি বৰা কলিতা, মীনাক্ষী বৰুৱা সুত, যতীন্দ্ৰ কুমাৰ চৌধুৰী, হৰেণ মেধি,
ভাৰতী চক্ৰৱৰ্তী, জুৰি গোস্বামী শৰ্মা, কমলাক্ষী বৰা, স্বপ্না দাস, নিহাৰিকা গোস্বামী, ডক্টৰ লক্ষী হাজৰিকা, পৰমাকান্ত দাস, বিশ্বজিৎ দাস, নৰ্মিতা বৰগোহাঁই, আশা বৰামন। ইয়াৰ পিছত আৰু কেইজনমান কবি আছে, তাৰ মাজতে আকৌ এটা কবিতা পাঠ কৰি দিছোঁ। অকণমান টাইম লৈছোঁ। অকণমান সময় ল'লোঁ। মই জ্ঞান পূজাৰী ছাৰৰ কবিতাটো পঢ়িব লৈছোঁ। শৰৎ বন্দনা। ভাদ পাৰ হ'ল, শৰৎকাল এনে এটা দিন, উজ্জ্বল ৰৌদ্ৰোজ্জ্বল হয় আনন্দ মহানগৰী। গুৱাহাটীৰ এপাৰ্টমেণ্টবোৰৰ ছাদবোৰত নাৰিকলৰ পাতবোৰ সিঁচি দিছে বা ৰিপ ৰিপ। আচৰিত, মহানগৰীত এটা ধূলিকণা নাই, বোকা নাই, বানপানীত নবীন নগৰ ভঙাগড় ডুবি থকা নাই। পাণবজাৰ খাৰঘুলিৰ ফিৰফিৰীয়া ৰাস্তাত মৃচ্ছকটিকৰ দৰে টহল দিছে জাকি মাৰি অসম ললনাই। আহ, ই যেন এখন নাটকৰ ৰংঘৰ। কোনো বলৎকাৰ নাই, কোনো কণমানিৰ ধৰ্ষণৰ দৃশ্য নাই, কোনো আত্মহত্যা নাই, বেকাৰ যুৱকৰ কোনো বাইক দুৰ্ঘটনা নাই, কোনো বিদেশী নাই টালি-টোপোলা লৈ যাবলৈ আয়োজন। সকলো দেশীয় পানীয়, দেশীয় কেপি, খিলঞ্জীয়া আদালত, খিলঞ্জীয়া চাধা, চুৰত বিড়ি, পেপাৰ। সকলোবোৰ ঘৰ প্ৰশান্তিৰে পাৰ্বতী প্ৰসাদ বজাইছে। নয়ন ভৰি ভৰি চা, নয়ন ভৰি ভৰি চা। শৰৎকাল এনে এটা দিনতে উৎসৱৰ দিন আৰম্ভ হয়। নাৰিকল ভাঙে, হালৌ ফোট লয়, বাবাক নমামি কৰে, মুদ্ৰাংক হৰণ কৰে, মুদ্ৰাবোৰে ধপধপায়, অপতৃণবোৰৰ ওপৰত বিষাক্ত কীটনাশক ঢালে। কবি বন্ধুৱে লিখে, শইচ পথাৰ আৰু হলৌ ফোটৰ গান, বিষাদৰ গান, বিষান গান, বৈদিক গান, বৈদিক ঠিক ঠিক। নমস্কাৰ। তো এইটো আছিলে জ্ঞান পূজাৰী ছাৰৰ কবিতা। তো বাকী যিখিনি কবিৰ নাম ল'ব আছে মই এইখিনি কবিৰ নাম ল'ম।
ত্ৰিদীপ কুমাৰ বৰগোহাঁই, কুনুমাই হাজৰিকা দাস, ৰূপামণি গগৈ, উমেশ চন্দ্ৰ সোণোৱাল, বিনোদ কুৰ্মী, জগত গগৈ, উৰ্বশী গগৈ, অলকা বৰা, নিজৰা গগৈ, দিগন্ত ডেকা, উৎপল বৰকটকী, গীতা শইকীয়া, কুশল শৰ্মা, অন্নপ্ৰভা কাকতি, মন্দিৰা কটকী, ডাক্তৰ হীৰেণ চৌধুৰী, যতীন মিলি, মঞ্জু মেছ চেত্ৰী, অনুপম হাতীমৰীয়া, ঘন বৰুৱা, বসন্ত কাকতি, শৰৎ লুইং, জ্যোতিষ চন্দ্ৰ গোস্বামী, ডক্টৰ প্ৰদীপ শৰ্মা, অনুপ কুমাৰ বৰুৱা, সঞ্জীৱ বসুমতাৰী, নিকুমণি শইকীয়া গোহাঁই, শৰৎ দাস, ত্ৰৈলোক্য বৰা আৰু ভৱেন চন্দ্ৰ নাথ। এইকেইজন কবিৰ কবিতা এই শাৰদীয় বাৰ্তাবলীত প্ৰকাশ হৈছিলে। তো এতিয়া আমি এই ভিডিঅ'টো শেষ কৰাৰ আগতে এটা কবিতা পাঠ কৰি দিছোঁ ৰবীন্দ্ৰ বৰা ছাৰৰ। কবিতাৰ শিৰোনাম নিসংগ পথৰ সংগী। পৰিচিত নগৰৰ তেওঁ অপৰিচিত নাগৰিক। পৰিচিত নগৰৰ তেওঁ অপৰিচিত নাগৰিক। অকাৰণতে প্ৰতিটো দিনত এজাক ধুমুহাৰ বুকুত। অকাৰণতে প্ৰতিটো দিনত এজাক ধুমুহাৰ বুকুত সপোনৰ ছবি আঁকি বিভোৰ হয়। এজাক ধুমুহাৰ বুকুত সপোনৰ ছবি আঁকি বিভোৰ হয়। বাটে অবাটে ভ্ৰমি ফুৰে নিসংগ পথৰ সংগী, ৰংচঙীয়া মুহূৰ্তবোৰ বুটলি লয়। নিসংগ পথৰ সংগী, ৰংচঙীয়া মুহূৰ্তবোৰ বুটলি লয়। ভিতৰি ভিতৰি লহপহকৈ বাঢ়ি আহে কুঁৱলীৰ নিমাত শব্দবোৰ। ভিতৰি ভিতৰি লহপহকৈ বাঢ়ি আহে কুঁৱলীৰ নিমাত শব্দবোৰ। নমস্কাৰ। এইটো আপোনাৰ আছিলে ৰবীন্দ্ৰ বৰা ছাৰৰ কবিতা। ইয়াতে ক'ব বিচাৰিছোঁ এইখন বহুত 464 পৃষ্ঠাৰ এখন আলোচনী। সেই তুলনাত যদি আমি চাবলৈ যাওঁ ইয়াৰ মূল্য নিচেই কম, 120 টকা। আপোনালোকে ক্ৰয় কৰিব। আলোচনী এখন জীয়াই ৰাখিব লাগিলে পাঠক পাঠিকৰ নিতান্তই প্ৰয়োজন। তাৰ বাবে আমি আহ্বান কৰিছোঁ সকলোৱে যাতে কিতাপখন আলোচনীখন কিনি পঢ়ে আৰু সকলো ল'ৰা ছোৱালীকো কিতাপ পঢ়াৰ যে অভ্যাস গঢ়ি তোলক। সকলোৱে অসমীয়া ভাষাৰ উত্তৰণৰ কথা ইতিমধ্যে আপোনারা সকলোৱে অৱগত। হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ মুখ্যমন্ত্ৰী ছাৰ ইতিমধ্যে টুইটাৰত জনাইছিলে। তো সেই বিষয়ে মই ক'বলৈ নাযাওঁ। সকলোকে আহ্বান জনাওঁ যে মেগাজিন বা আলোচনী আপোনালোকে পঢ়ক আৰু পঢ়ুৱাওক আৰু আটাইয়ে ইয়াত ভাল ভাল লিখা পঠিয়াওক। আমি পঢ়িবলৈ পালে নিশ্চয় সুখী হ'ম। আজিলৈ ইমানতে এৰিলোঁ। আকৌ নতুন ভিডিঅ'লৈ পিছত লগ পাম। নমস্কাৰ, ধন্যবাদ।